বন্ধুসকল, মই আপোনালোকক হৃদয়ৰ অন্তৰৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি জীৱন জুৰি এনে অভ্যাস কৰিব বিচাৰিছে নেকি যে প্ৰতিদিনে আপুনি নিজৰ হাতেৰে নিজৰ জীৱন নষ্ট আৰু ধ্বংস কৰি আছে? অৰ্থাৎ আপুনি প্ৰতিদিন আপোনাৰ মগজ, শৰীৰ আৰু জীৱন বৰবাদ কৰি বিচাৰিছে নেকি? অৱশ্যে নহয়। সেইবাবে আজি মই আপোনাৰ লগত 10টা বেড হেবিট শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। অনুগ্ৰহ কৰি আজিৰ পৰা এই বেড হেবিটছ আপুনি আপোনাৰ জীৱনৰ পৰা উলিয়াই পেলাবলৈ আৰম্ভ কৰক। যিহেতু এই অভ্যাস দেখাত অতি সৰু আৰু চিম্পল যেন লাগে, কিন্তু লং টাৰ্মত চাবলৈ গ'লে আপোনাৰ গুৰুত্বপূৰ্ণ ক্ষতি কৰে। নম্বৰ 1, ডেষ্ট্ৰাকটিভ এপেটাইট, ধনাত্মক খাদ্য। ব্ৰেকফাষ্টৰ মতলব হ'ল ব্ৰেকিং দ্য ফাষ্ট, কিন্তু আজিকালি দ্ৰুতগতিৰ জীৱনত ব্ৰেকফাষ্ট স্কিপ কৰা অতি নৰ্মেল হৈ গৈছে। আজিকালি মানুহে ৰাতিপুৱা সোনকালে উঠি খালী পেটেৰে কাম বা স্কুল কলেজলৈ গুচি যায়, বা ব্ৰেকফাষ্টত এনে আনহেল্ডি খানা খায় যিহত কোনো পুষ্টি নাথাকে। সেইকাৰণে তেওঁলোকে গোটেই দিনটো লেজি আৰু টায়াৰ্ড ফিল কৰে। আমেৰিকান একাডেমি অফ নিউট্ৰিশ্যন এণ্ড ডায়েটিচিয়ানৰ স্পোক্সপাৰ্চন ইজাবেল মেপলছে কৈছে যে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বেছিকৈ কাৰ্বছ আৰু চুগাৰ সেৱন কৰিলে আপোনাৰ গোটেই দিনটো নষ্ট হ'ব পাৰে। সেইকাৰণে সুনিশ্চিত কৰিব যে আপোনাৰ ব্ৰেকফাষ্ট হেল্ডি আৰু নিউট্ৰিশ্যন ৰিচ হওক, আৰু কেতিয়াও ব্ৰেকফাষ্ট স্কিপ কৰিব নালাগে। এটা ৰিচাৰ্চ আছে একৰ্ডিং টু হুইচ যিসকলে হেভি ব্ৰেকফাষ্ট কৰে আৰু ৰাতি পাতল খানা খায় তেওঁলোকে আনৰ তুলনাত বেছি কেলৰিজ বাৰ্ণ কৰে। নম্বৰ 2, ব্ৰেকফাষ্টৰ পিছত দাঁত ব্ৰাছ কৰা। বহু লোকে ব্ৰেকফাষ্টৰ পিছত ব্ৰাছ কৰে। তেওঁলোকে ভাবে যে খোৱাৰ পিছত দাঁতৰ মাজত খানা ফাঁচি থাকিলে মুখৰ পৰা বেয়া গোন্ধ আহিব পাৰে। এইটো শুনিবলৈ বৰ যুক্তিপূৰ্ণ লাগে, কিন্তু এনেকুৱা নহয়। বহু ধৰণৰ খাদ্যত বহু ধৰণৰ এচিড থাকে আৰু বহু বেলেগ ধৰণৰ কেমিকেলছ থাকে। কিছুমান এনেকুৱা কেমিকেলছ থাকে যিহে আপোনাৰ দাঁত দুৰ্বল কৰি তোলে। তাৰ ওপৰত ব্ৰাছ কৰি দিলে দাঁতৰ আৰু অধিক ক্ষতি হয়। সেইবাবে লগে লগে ব্ৰাছ কৰাৰ সলনি কেৱল পানী দি মুখ ধুই পেলাব পাৰে। নম্বৰ 3, ব্ৰেইন ফ্ৰাই, অত্যাধিক মোবাইল ইউজ কৰে। হাজাৰ হাজাৰ বছৰৰ হিউমেন ইভলিউশ্যন হোৱাৰ পৰা এনেকুৱা প্ৰথমবাৰৰ বাবে হৈছে যে 80% লোকে ৰাতিপুৱা শুই উঠি মোবাইল ইউজ কৰে। মানুহে পাহৰি গৈছে যে আমাৰ ব্ৰেইন এটা শান্ত আৰু শান্তিপূৰ্ণ ৰাতিপুৱাৰ বাবে ডেভেলপ হৈছে। এই সময়ত আমাৰ ব্ৰেইনটোৱে হাই লেভেল অফ কৰ্টিছল ৰিলিজ কৰে, যি হৈছে এক ষ্ট্ৰেছ হৰম'ন। এই হৰম'নটোৱে আপোনাৰ শৰীৰ প্ৰাকৃতিকভাৱে জগাই তোলাৰ কাম কৰে। কিন্তু যেতিয়া আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ফোন ইউজ কৰে আৰু ছ'চিয়েল মিডিয়া ইউজ কৰে, আপোনাৰ ব্ৰেইনত ড'পামিন, চেৰ'টনিন আৰু অক্সিটচিন ৰিলিজ হয়। এনেকুৱা কৰিলে আপোনাৰ নেচাৰেল এলাৰ্টনেছ কম হৈ যায় আৰু আপুনি গোটেই দিনটো লেজি আৰু ভাগৰুৱা অনুভৱ কৰে। নম্বৰ 4, ন' প্লেনিং, নিজৰ বাবে কোনো প্লেনিং নাথাকা। ব্ৰেছ ট্ৰেচি, এক বিখ্যাত চাইক'লজিষ্টে কৈছিল, আপুনি যদি 1 মিনিট লগাই প্লেনিং কৰে, এই 1 মিনিটে আপোনাক পিছত 10 মিনিট বচাই দিব। অৰ্থাৎ প্লেনিং কৰা প্ৰতিটো মিনিটেই 1000% ৰিটাৰ্ণ দিয়ে। চাইক'লজিত এটা কনচেপ্ট আছে, জেগাৰ্নিচ এফেক্ট। ইয়াতে কোৱা হৈছে যে আমাৰ ব্ৰেইনটোৱে আধৰুৱা কামবোৰ মনত ৰাখে। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আমি কৰিবলগীয়া সকলো কামবোৰ আমাৰ মনলৈ আহে। যদি আপুনি আগতীয়াকৈ দিনটোৰ বাবে শ্বেডিউল কৰি ৰাখে, আপোনাৰ বহু এনাৰ্জি ছেভ হ'ব। নম্বৰ 5, ৱেষ্টিং ইয়ৰ এনাৰ্জি, নিজৰ এনাৰ্জি ৱেষ্ট কৰা। আমাৰ সকলোৰে এটা ইণ্টাৰনেল ক্লক আছে যিটোৱে গোটেই দিনটো আমাক শক্তি বিতৰণ কৰে। ৰাতিপুৱা সময় আমাৰ বাবে অত্যাধিক প্ৰডাক্টিভ হয়, কিন্তু আমাৰ মাজৰ বহু মানুহে এই সময়টো এনে কাম কৰি বৰবাদ কৰি পেলায় যাৰ কোনো গুৰুত্ব নাই। নম্বৰ 6, নট টেকিং ছানলাইট, সূৰ্য পোহৰ নোলোৱা। ৰাতিপুৱা সূৰ্য পোহৰ লোৱাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই আপোনাৰ ব্ৰেইনত মেলাটনিন আৰু চেৰ'টনিন নামৰ হৰম'ন ৰিলিজ কৰে। মেলাটনিন আপোনাৰ শৰীৰৰ টোপনি চক্ৰ নিয়ন্ত্ৰণ কৰে আৰু চেৰ'টনিন আপোনাৰ এনাৰ্জি লেভেল বুষ্ট কৰে, আপোনাক অধিক প্ৰডাক্টিভ কৰি তোলে। প্ৰতি ৰাতিপুৱা মাত্ৰ 5 মিনিটৰ বাবে সূৰ্য পোহৰ লোৱাই আপোনাৰ শৰীৰক সম্পূৰ্ণভাৱে জাগ্ৰত কৰি তুলিব পাৰে। নম্বৰ 7, আনটাইডিনেছ, ৰাতিপুৱা সাৰ পোৱাৰ পিছত আপোনাৰ বিচনাখন পৰিষ্কাৰ কৰা আৰু আপোনাৰ নিজৰ ৰুমটো পৰিষ্কাৰ কৰি ৰখা অতি গুৰুত্বপূৰ্ণ। এই আপোনাৰ দিনটোৰ আৰম্ভণি পজিটিভ কৰি তোলে। নম্বৰ 8,
ডেষ্ট্ৰয়িং ইয়ৰ এনাৰ্জি। ৰাতিপুৱা গৰম পানীৰে গা ধুলে আপোনাৰ শৰীৰ লেজি হৈ পৰে। যদি আপুনি আপোনাৰ এলাৰ্টনেছ বঢ়াব বিচাৰিছে, ঠাণ্ডা পানীৰে গা ধুবলৈ আৰম্ভ কৰক। নম্বৰ 9, শ্লীপ প্ৰগ্ৰামিং। যদি আপুনি নিজকে অভিযোগ কৰি থাকে যে মোৰ টোপনি হোৱা নাই, মোৰ টোপনি অহা নাই ভালকে, আপোনাৰ দিনটো সঁচাকৈ বেয়া হৈ যাব। আপুনি আপোনাৰ টোপনি পজিটিভ ধাৰণাৰে ব্যৱহাৰ কৰিব লাগিব। নম্বৰ 10, ছিডেণ্টেৰী লাইফষ্টাইল, বহিঃগ্ৰতা জীৱন। ৰাতিপুৱা উঠি একেৰাহে বহি থকাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। এক্সাৰচাইজ, ষ্ট্ৰেচিং আৰু খোজ কাঢ়াই আপোনাৰ শক্তি বৃদ্ধি কৰে। আজিৰ ভিডিঅ'টোত ইমানেই। যদি আপুনি এই ভিডিঅ'টো পছন্দ কৰিছে, অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক, বেল নটিফিকেশ্যন অন কৰি দিয়ক। ধন্যবাদ।